আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা যে আমি কাক কেতিয়াও মনা নাছিলোঁ আৰু নামানো। আমাৰ যি বিদেশী তেওঁলোকৰ যি বিদেশীৰ প্ৰতি প্ৰীতি তাক আমি ধিক্কাৰ দিছোঁ। আৰু আমি এটা কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব বিচাৰোঁ, তেওঁৰ যি 56 ইঞ্চি বুকু লৈ তেওঁ কথা কৈ থাকে, গতিকে আমি কওঁ যে তেওঁ আৰু 2 ইঞ্চি বুকু বহলাই এই বিদেশীৰ প্ৰীতিৰ কাৰণে তেওঁ আমাৰ ইয়াত অসমত যিখিনি বিদেশী স্থাপন কৰিব লৈছে সেইখিনি তেওঁ গুজৰাটলৈ লৈ যাওক। গতিকে এনেকুৱা ধৰণৰ বিদেশী প্ৰীতি অসমীয়া কেতিয়াও মানি নলয়, অসমীয়া কেতিয়াও বিদেশীৰ বোজা সহন কৰিব নোৱাৰে। গতিকে আমাৰ এটা স্পষ্ট কথা, 1921 চনৰ 25 মাৰ্চৰ পাছৰ যি বিদেশী কেতিয়াও আমি অসমে মানি নলওঁ। আৰু অসম চুক্তিত নস্যাৎ কৰা এনেকুৱা ধৰণৰ যি আইন আনিছে আইনক কেতিয়াও আমি মানি নলওঁ, আমি আগতেও মনা নাছিলোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকে মেৰুদণ্ড বেকা কৰি শুনি থাকোঁতেই তেওঁলোকৰ চকু কাণ এনেকুৱা ধৰণে কলা আৰু অন্ধ হৈ পৰিছে যে আমাৰ অসমৰ যি প্ৰতিবাদী কণ্ঠ কিন্তু তেওঁলোকে শুনা নাপাইছে। গতিকে এই দুজনক আমি অতি আমাৰ লজ্জাবোধ কৰিছোঁ যে এওঁলোকে এজন আমাৰ মুখ্যমন্ত্ৰী, গতিকে এনেকুৱা ধৰণৰ মেৰুদণ্ডহীন মুখ্যমন্ত্ৰীক আমি কেতিয়াও অসমে বিশ্বাসত নলওঁ। গতিকে আমাৰ এই প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে আমি কাক কেতিয়াও মনা নাছিলোঁ, নামানো। আৰু অনাগত দিনত ইয়াতকৈ অধিক ভয়াৱহ আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ তেওঁ আচলতে এজন সম্পূৰ্ণ মিছলীয়া মানুহ। মিছলীয়া মানে তেওঁ এনেকুৱা ধৰণৰ মিছলীয়া, তেওঁ প্ৰতিটো কথাতে যে মিছাকৈ কথা প্ৰতিস্ফলিত হৈ আহিছে। তেওঁ প্ৰথমতে বিদেশীৰ বোজা, তাৰপিছত দুৰ্নীতি, তাৰপাছত তেওঁ মূল্যবৃদ্ধি, প্ৰতিটো ক্ষেত্ৰতে তেওঁ যি মিছা ভাষাৰে ভাষণ দি ভাষণৰ ফুলজাৰি মাৰি উঠে সেই কথা অসমীয়াই বুজি পোৱা হৈছে, ভাৰতবাসীয়ে বুজি পোৱা হৈছে। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ কেতিয়াও আমাৰ অসমত স্থান নাই।